এখন আছে মাৰুতি ওমনি ভেন চুইফ্ট ডিজায়াৰ। এখন তোমাৰ এচি পাৱাৰ মাৰুতি ভেন নহয়, এখন পৰিব 60,000 টকা। 60,000 টকা। 60,000 টকা। এখন কিমান চনৰ গাড়ী বাৰু? এখন 2000। হেল্ল' গাইজ, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল টু লুইজ ব্লগ। টু ফাইনেলি আজি আহিলোঁ যোৰহাট ছেকেণ্ড হেণ্ড শ্ব'ৰুমটো, কাৰ শ্ব'ৰুমত দেখাম আজি আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰুতি ভেন, মাৰুতি ভেন যোৰহাট ষ্টেচন নহয়, এখন পৰিব 60,000 টকা। 60,000 টকা। 60,000 টকা। এখন কিমান চনৰ গাড়ী বাৰু? এখন 2002 চনমানৰ হ'ব। 2 চনমানৰ। আৰু আছে এইফালে আহে চুইফ্ট ডিজায়াৰ। চুইফ্ট ডিজায়াৰ। এইখন তোমাৰ এচি পাৱাৰ আৰু এইখন অৰিজিনেল পেণ্টত আছেনে? অৰিজিনেল পেণ্টতে আছে গাড়ী, টায়াৰ চায়াৰো ভাল। আপডেট কৰি দিম। প্ৰাইচ কিমান ৰাখিছে? এখন 2 2,10,000। এইখন ৰিফাইনেন্স হ'বনে? ৰিফাইনেন্স নহয়। আৰু আছে এইখন এল্টো আছে। এখন আছে এল্টো, এখন পৰিব 160 পৰিব। এল্টো 1,00,000। এল্টো মডেল। এইটো শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। এইটো প্ৰাইচটো কিমান ৰাখিছে? এখন তোমাৰ 160। 160। এয়া দেখিবলৈ পাইছোঁ তাতচোন ৰেডিগ'। এইখন পৰিব তোমাৰ 3.5, 2018 মডেল হয়। 2000 ফাইনেন্স কৰোঁ বুলি ক'লেও হৈ যাব। 3.5 লাখ। আৰু টায়াৰ চাই লওক। এইখন কিমান চলিছে বাৰু গাড়ীখন? 14,000 চলিছে। চাই লওক কিমান ধুনীয়া। আৰু অৰিজিনেল পেণ্টত আছেনে? অৰিজিনেল পেণ্টত আছে, চাই লওক। আৰু আছে মাৰুতি ওমনি ভেন। দুখন আছে। তোমাৰ এখন পৰিব 2,10,000 টকা, এখন পৰিব 3,15,000 টকা। এইখন মডেলটো এইখন তোমাৰ 2018 মডেল। এখন 2018 মডেল। এখন গোলাঘাট 19 মডেলৰো আছে, খালি ষ্টকটো ইয়াত নাথাকে। এইটো গোলাঘাট ৰেজিষ্ট্ৰেশ্যন। কণ্টেক্ট কৰিলে পাই যাব। আৰু সেইটো অৰিজিনেল পেণ্টত আছে নহয়। আৰু এতিয়া মানে আপোনালোকৰ তাত কিবা অকণমান অসুবিধা থাকিলে ঠিক কৰি দিব নহয় গাড়ীখন। চাই লওক কিমান ধুনীয়াকৈ অৰিজিনেল পেণ্টত আছে, গোলাঘাট ৰেজিষ্ট্ৰেশ্যন গাড়ী। আৰু সেইফালে দেখিবলৈ পাইছে এইখন শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী। চাই লওক, এইখন 2,50,000 ৰাখিছে। অৰিজিনেল পেণ্টত আছে, একদম গুড কণ্ডিশ্যন। চাই লওক, টায়াৰো একদম ধুনীয়া হৈ আছে, চাই ল'ব পাৰে এবাৰ। শ্ব'ৰুমৰ ভিডিঅ' দেখালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই।